বিটিআৰত শিক্ষাৰ যে আমূল পৰিৱৰ্তন অনা হৈছে যুৱক যুৱতীসকলৰ মাজত ছাত্ৰ ছাত্ৰীৰ মাজত যে গুণগত শিক্ষাৰ বাতাবৰণ এতিয়া সৃষ্টি হৈছে এইটো অভাৱনীয় কথা আৰু আমাৰ বড়োলেণ্ডৰ নিচিনা এটা পিছপৰা অঞ্চলৰ কাৰণে এইটো এটা ৰিভলিউচনাৰী এটা ষ্টেপ হৈছে তাৰ বাদেও আমি আলাৰী চেৰাং স্কিমৰ আণ্ডাৰত প্ৰত্যেকটো মন্দিৰ মছজিদ আৰু গীৰ্জাবিলাকক 2 লাখ টকা যে অনুদান দিলোঁ উন্নয়নৰ কাৰণে আমাৰ ধৰ্মস্থানবিলাকত ধৰ্মস্থলীত যাতে ভাল এটা বাতাবৰণ সৃষ্টি কৰিব পাৰোঁ তাৰ কাৰণে আলাৰী চেৰাংটো দিয়া গৈছে আমি নিৰ্বাচনৰ আগতে 2020 চনৰ নিৰ্বাচনৰ আগতে আমি প্ৰতিশ্ৰুতি দিছিলোঁ যে সেল্ফ হেল্প গ্ৰুপবিলাকক 75,000 টকাকৈ দিম বুলি এতিয়া আমি 10,000তকৈ অধিক সেল্ফ হেল্প গ্ৰুপক 75,000ৰ প্ৰথম কিস্তি 25,000টো আমি দিব পাৰিছোঁ তেনেকৈ বহুত প্ৰতিশ্ৰুতি আমি পূৰণ কৰাৰ কাৰণে এইবাৰ 2025 চনৰ যে নিৰ্বাচন ইয়াত সকলো শ্ৰেণীৰ ৰাইজে UPPL দলক সহায় কৰিবলৈ আগবাঢ়ি আহিছে আমাক সমৰ্থন জনাবলৈ আগবাঢ়ি আহিছে আৰু সকলোকে আশীৰ্বাদ দি আছে তো আপোনালোকে চাব 2025 চনৰ 22 তাৰিখ ছেপ্টেম্বৰত নিৰ্বাচন হোৱাৰ পিছত 26 তাৰিখত যেতিয়া আমি ৰিজাল্ট ওলাব UPPL দলে এককভাৱে আমি চৰকাৰ গঠন কৰিম আৰু যি ঘূৰি অহা শান্তি সকলো জাতি জনগোষ্ঠীক ন্যায় দিয়া আৰু উন্নতিৰ পথত দ্ৰুত গতিত আগবাঢ়ি যোৱাৰ কাৰণে সংকল্পবদ্ধ হৈ UPPL দলে প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত আমি বিটিআৰত আকৌ এবাৰ চৰকাৰ গঠন কৰিবলৈ গৈ আছোঁ কাৰণে আগ্ৰাৱা মহিলাৰীক বিদায় দি বড়োলেণ্ড অঞ্চলত চিৰযুগমীয়া শান্তি স্থাপন কৰিবলৈ আজি আমি এই সিদ্ধান্তটো লৈছোঁ খাম্পা বৰগোহাঞিক আমি দেৱৰগাঁও সমষ্টিৰ পৰা প্ৰাৰ্থী প্ৰক্ষেপ কৰিছোঁ সুবাইজা 17 নং সুবাইজা বিজনেছ সাব ডিভিজনৰ আণ্ডাৰত আমি শ্ৰীযুত অনিল বড়ো ডাঙৰীয়াক আমি প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছোঁ 35 নং মুদৈবাৰী সমষ্টিৰ পৰা আমি শ্ৰীযুত ৰমেশ হাজৰিকা ডাঙৰীয়াক আমি প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছোঁ 36 নং হৰিচিঙা সমষ্টিৰ পৰা আমাৰ সিটিং MCLA শ্ৰীযুত সঞ্জয় স্বৰ্গীয়াৰী ডাঙৰীয়াক আমি প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছোঁ আৰু 39 নং 39 নং ফাৰ্ষ্টনাই চেলকামৰ পৰা ৰামকৰণ গড় ডাঙৰীয়াক আমি প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছোঁ প্ৰথমৰ পৰা মই আকৌ এবাৰ কৈছোঁ 8 নং ৰতনৰ পৰা শ্ৰীযুত প্ৰমোদ বড়ো 10 নং দেৱৰগাঁৱৰ পৰা খাম্পা বৰগোহাঞি 17 নং সুবাইজাৰৰ পৰা অনিল বড়ো 35 নং মুদৈবাৰীৰ পৰা ৰমেশ হাজৰিকা 36 নং হৰিচিঙাৰ পৰা সঞ্জয় স্বৰ্গীয়াৰী আৰু 39 নং ফাৰ্ষ্টনাই চেলকামৰ পৰা ৰামকৰণ গড় ডাঙৰীয়াক আমি আজি যে আমাৰ ফাইনাল লিষ্ট অফ কেণ্ডিডেটছ এইটো ঘোষণা কৰিলোঁ আৰু এই ফাইনাল লিষ্ট অফ কেণ্ডিডেটছ ঘোষণা কৰাৰ লগে লগে আমি 40টা সমষ্টিতে আমি প্ৰাৰ্থী আজি ঘোষণা কৰিলোঁ আজি প্ৰাৰ্থী ঘোষণা কৰাৰ লগে লগে আমি যোৱা 5টা বছৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ যে কাম কাজ তেখেতে শান্তি স্থাপন কৰিলে 3.5 লাখতকৈ অধিক পৰিয়ালক মাটি পাট্টা প্ৰদান কৰি সকলো গৰীব শ্ৰেণীৰ লোকক ন্যায় দিলে মাটি যাৰ ভূমিহীন মানুহক ন্যায় দিলে সকলো জাতি জনগোষ্ঠীৰ লৈ চলাৰ কাৰণে আজি গোটেই বিটিআৰ অঞ্চলত সকলো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী মানুহে নিজকে ন্যায় পাইছে বুলি সুখী হৈ আছে আৰু কোনো হৰতাল নাই কোনো গণ্ডগোল নাই কোনো জাতি জনগোষ্ঠীৰ একো তেনেকুৱা আমি আন্দোলন বা হৰতাল তেনেকুৱা আমি দেখিবলৈ পোৱা নাই যোৱা 5টা বছৰ গতিকে সকলো জাতি জনগোষ্ঠীক ন্যায় দিব পাৰিছোঁ আৰু উন্নতিৰ পথত আমি অগ্ৰগতি হ'ব পাৰিছোঁ যেনেকৈ আপোনালোকে দেখা পাইছে শিক্ষাৰ জগতত গোটেই বিটিআৰৰ জিলাবিলাকে আগত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী ৰিজাল্টবিলাকত লাষ্টৰ মানে তালিকাত থাকিছিল এতিয়া আমাৰ চিৰাং জিলা বাক্সা জিলা আগশাৰীৰ ডিষ্ট্ৰিক্ট হৈ গৈছে 1 নম্বৰ 2 নম্বৰ 4 নম্বৰ তেনেকুৱা স্থানতে আমাৰ চিৰাং আৰু বাক্সা জিলা থাকে কোকৰাঝাৰ বহুত আগুৱাই গৈছে আৰু আপোনাৰ ওদালগুৰি আৰু তামুলপুৰ জিলা বহুত আগুৱাই গৈছে